পৰিৱৰ্তন আজি দেখাম আপোনাক মই পৰিৱৰ্তনৰ কেনেকুৱা ভাবচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আপোনাক দেখাম আজি এইগৰাকী মানুহ দেখিছে এইগৰাকী 30 বছৰীয়া মহিলা হয় কাৰণ এইগৰাকী বৃদ্ধ পেঞ্চন নাপায় কাৰণ এজন 30 বছৰীয়া মহিলা হয় গম পাইছে এখন চৰকাৰত আৰু দেখাম আচলতে এইগৰাকী 70 বছৰীয়া বুঢ়ী চাব পাৰে 70 বছৰীয়া মই আপোনাক প্ৰুফ দেখাই দিম ভালদৰে ধৰিব পৰা নাই চাগে 70 বছৰীয়া দেখিলে কিন্তু বৃদ্ধ পেঞ্চন পোৱা নাই আৰু আছে আপোনালোকক আৰু দেখাম মোদীয়ে কয় দেখিছ ভগৱানটো আহি গ'ল ভগৱান মানে বুজি পোৱা নাই কাৰেণ্টটো কোনোবা সময়তে আহে কেতিয়াবা আৰু মোদীয়ে কয় যে ঘৰে ঘৰে লেট্ৰিন দিম গেছ দিম আজি দেখাম এখন গাঁৱৰ ভিতৰত 3টা লেট্ৰিন পাইছে 3টা লিষ্টত নাম আহে কিন্তু লেট্ৰিন নাপায় কি হয় পাছত পাতিম লেট্ৰিনৰ প্ৰুফটো মই দেখাম ছেকেণ্ড ভিডিঅ'টো মই দেখাম ভিডিঅ' দেখাম এখন গাঁৱৰ ভিতৰত কিমানটা লেট্ৰিন পাইছে কিন্তু চৰকাৰে আঁচনিবিলাক উলিয়াই পিনে কি কৰে এৰি দিয়ে গৰু এৰাল দিয়া নিচিনা এৰি দিয়ে মানে তেতিয়া কি হয় গৰু এৰাল দিয়া নিচিনা এৰি দিলে হৈ যাব আৰু এনেকৈ পৰিৱৰ্তন হ'ব সেইখিনিতে ভুল হয় কাৰণ চৰকাৰ এৰি দিয়ে এৰাল এৰি দিয়া নিচিনা গৰু এৰি দিয়া নিচিনা এৰি দিয়ে পিছত যিবিলাক মানুহে গাঁৱত থাকে যিবিলাক গাঁৱৰ লিডাৰ সেইবিলাকে ঘৰত চৰকাৰী টকা পকেট গৰম কৰে বুজি পাইছে সেইকাৰণে অলপ বাহিৰৰ যিটো ডিষ্ট্ৰিক্টত কি হৈছে সেইটো চাব লাগে প্ৰতিখন গাঁৱৰ মানুহে পাইছেনে নাই সেইটো চাব লাগে বুজি পাইছে চৰকাৰে এৰি দিলে গৰু এৰি দিয়া নিচিনা এৰি দিব আঁচনি হৈ গ'ল নাম হৈ গ'ল উলিয়াই দিলে সেনেকৈ নহ'ব চৰকাৰ গাতো ভুল নাই কাৰণ চৰকাৰেতো উলিয়াই আঁচনিবিলাক কিন্তু আমাৰ নিজৰ মানুহবিলাকে ভুল নিজৰ মানুহবিলাক পৰিৱৰ্তন নহয় চৰকাৰখন চেঞ্জ হৈ যায় কিন্তু মানুহবিলাক যিবিলাক গাঁৱৰ লিডাৰ থাকে সেইবিলাক পৰিৱৰ্তন নহয় সেইবিলাক আগৰ দৰে থাকে কাৰণ চৰকাৰে যোনফালে যায় সেইফালেই আহিব সিহঁতিও যিফালে যোন জিকে সিহঁতৰ দলৰ ফালে আহিব সিহঁতি নিজৰ পকেটত গৰম কৰিবই পকেট আঁচনিটো উলিয়ালে টিংপাত দিলে ঘৰত খাবই ঘৰ পালে 2-3টা আকৌ ল'বই সেইকাৰণে মানুহবোৰ চেঞ্জ হ'ব লাগে কাৰণ সকলোৱে মাত মাতিব লাগে আচলতে মাত মাতিলেও ভয় কিন্তু ৰুবুলৰ নিচিনা সেইটা অসমীয়া গৰম তেজ তাৰ নিচিনা মাত মাতা জেলত যাব সেইটো চবেই ভয় কৰে আচলতে ভয় কৰিব নালাগে নিজে সকলোৱে মাত মাতিব লাগে আমাৰ নিচিনা ডেকা ল'ৰা গাভৰু ছোৱালীবিলাকে মাত মাতিব লাগে আৰু কম যদি এইটো ভিডিঅ'টো চোৱাৰ পিছত হয়তো জেলত যাবলগীয়া হ'ব পাৰে সেইকাৰণে আপোনালোকৰ যদি ছাপোৰ্ট পাওঁ কৰি যাম আগলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো গাঁৱলৈ দিব কিন্তু অসমৰ অকল মই কৈছোঁ নহয় প্ৰতিখন গাঁৱতে আছে এনেকুৱা দুৰ্নীতি হোৱা কাম আপোনালোকেও যাতে এনেকুৱা ভিডিঅ' বনাই চৰকাৰৰ ভিতৰত মাত মাতে সেইটোৱে মই আশা কৰিলোঁ ধন্যবাদ শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি ভাবে অসমত এনেকুৱা দুৰ্নীতি হৈছে বুলি তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মই একো নকওঁ লাইক কৰিব পাৰে যদি এটা লাইক কৰিব ধন্যবাদ ডাঙৰ পৰিৱৰ্তন হোৱা কথাটো কোৱাই নাই কংগ্ৰেছ চৰকাৰত আছিলে 60 টকাৰ পৰা 65 টকা 70 টকা লিটাৰ 70 টকা এতিয়া কৰি দিলে 70 টকাৰ পৰা 80 টকা 82 টকালৈ আৰু কি লাগে পৰিৱৰ্তন কিহৰ কথা গম পাইছে নাই কিহৰ কথা কৈছোঁ পেট্ৰলৰ কথা কৈছোঁ পেট্ৰলৰ কথা নক'লেতো পৰিৱৰ্তন হোৱাৰ কথা গমেই নাপাব পেট্ৰলতো পৰিৱৰ্তন হৈছে ন 70 টকা আছিলে আগতে এতিয়া 80 টকা হৈ গ'ল আৰু পৰিৱৰ্তন কি লাগে এয়াইতো পৰিৱৰ্তন হ'ব আৰু বেছি নকওঁ মই ভিডিঅ'টো নেক্সট ভিডিঅ' আনিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটি
যাতে ভিডিঅ'টো আকৌ পুনৰবাৰ চাব পাৰে মোৰ নতুন ভিডিঅ'। গম পাইছে? ধন্যবাদ। জয় অসম। आई तो किहरे पूजी।